আমি বৰ্তমান উপস্থিত হৈছোহি এখন নাৰ্সাৰীৰ ভিতৰত। নাৰ্সাৰীখন বেছ ডাঙৰ নহয়, সৰু। ভাবিলোঁ কেইটামান পুলি লৈ যাওঁ। আজি হৈছে 5 তাৰিখ, সকলোৱে জানে পৰিৱেশ দিৱস বুলি। পৰিৱেশ দিৱস বুলি নহয়, বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি আমাৰ ছোৱালী পঢ়া স্কুলত পুলি কেইটামান গৈ ৰুই দিম, কাৰণ ভাল লাগিব পৰিৱেশটো, কাৰণ তাত গছ গছনি সিমান নাই। সেইবাবে ভাবিলোঁ পুলি কেইটামান লৈ যাওঁ, বকুল ফুল, আৰু এইটো নামটো নাজানো বিশেষকৈ। আমি বৰ্তমান স্কুল পালোহি। দেখিছে মানুহজনীয়ে পুলি হাতত লৈ গৈছে। স্কুলখন এইখন সোণাৰী কামাখ্যা শিশু একাডেমী। গেটছে ধুনীয়াকৈ লগা আছে, পুলি বাচিব ইয়াত। আৰু ওচৰত দেখিছে ছাগলীটো খাওঁ খাওঁকৈ আছে, এই মানে চান্স পালেই সোমাব। পুলি ৰুইছে সৰু সৰু পুলি, মানে চকু তাতহে, মানে বাহিৰত ঘাঁহ আছে, ছাগলীৰ চকু তাত নাই। এতিয়া সদ্যহতে আমি সোমালোঁ। সোমাই পেলাই ভাবিছোঁ আগফালে বকুল পুলিকেইটা ৰুই দিম ধুনীয়াকৈ, আৰু ফুলৰ পুলিকেইটা। আৰু পৰিৱেশ দিৱস তাতে ছাত্ৰ ছাত্ৰীসকলে অলৰেডি বহুখিনি পুলি ৰুই থৈছে, সৰু সৰু। তেওঁলোকেও আনিছিলে ফুল পুলি, কাষে কাষে ৰুইছে। এতিয়া এয়া মোৰ কাম আৰম্ভ হৈ গ'ল। এইটো পুলিটো আগৰ পৰা ৰোৱা আছিলে বাৰু, মই এই সিফালৰে ৰুলোঁ বকুল পুলিটো। আৰু পুলিবিলাক ৰুওঁতে অকণমান খেলি মেলিকৈ ৰুইছে, সকলো ছাত্ৰ ছাত্ৰী সৰু সৰু, সেইবাবে মানে গাঁত খানি খানি ৰুই দিছে। দকৈ ৰুলেতো ক'ত হ'ব, অকণমান ভালকৈ ৰুব লাগে, মাটি চপাই মেলি দিব লাগে। আৰু লগতে আমাৰ বন বিভাগৰ কিছু সংখ্যক আহিছে, তেওঁলোকেও ইয়াত গছ গছনি আনি ৰুইছে যাতে পৰিৱেশটো ভাল হৈ থাকে বুলি। তেওঁলোকেও বিভিন্ন ধৰণৰ আনিছে গছ পুলি, তেওঁলোকে নিজৰ ভাগে ৰুই আছে, আৰু মই নিজৰ ভাগে লাগি আছোঁ। মানুহজনীক ক'লোঁ ভিডিঅ' ভালকৈ কৰিবলৈ, কিন্তু ভিডিঅ' কৰিলে মানে প্ৰথম যিখিনি ভিডিঅ' কৰিলে সেইখিনি ক্লিকেই নকৰিলে, তেনেকৈয়ে থাকি গ'ল। তাৰে মাজত 2-এটা চিন থাকিলে ৰোৱা, সেইকেইটাকে আপোনাৰ সবৰ ওচৰত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোৱে কেনেদৰে এই পৰিৱেশ দিৱস পালন কৰিলে কমেণ্ট কৰি জনালে ভাল হয়। পাৰিলে যদি ফটো শ্বেয়াৰ কৰে বেছি ভাল লাগিব। আৰু প্ৰত্যেককে কৈছোঁ, পৰিৱেশ দিৱস বুলি নহয়, আমি প্ৰত্যেকেই এটা এটা মন বান্ধিব লাগিব, বা আমি দায়বদ্ধ হ'ব লাগিব যে আমি পৰিৱেশ দিৱস বুলি নহয়, আমি পৰাপক্ষত মাহেকে পষকে এটা দুটা গছপুলি যদি ঠায়ে ঠায়ে লগাই যাব পাৰোঁ। অকল লগাই গৈ দায়িত্ব শেষ নহয়, আমি এই ঠাইটুকুৰা ভেটিব লাগিব, আৰু গৰু ছাগলীয়ে নোপোৱা জেগাত যদি ৰুব পাৰোঁ, তেতিয়াহে মানে গছপুলিটো জীয়াই থাকিব। এনেই ৰুই দিলে কি হ'ব, গছ গছনি জীয়াই নাথাকিব, কাৰণ তাত পানীও দিবলগীয়া থাকে, আৰু গৰু ছাগলীয়ে পালে শেষ কৰি দিব। এতিয়া আমাৰ এই স্কুলখনৰ পৰিৱেশটো ভাল, চাৰিওফালে বেৰ আছে আৰু ৱাল আছে, গেট আছে, গতিকে ছাগলী গৰু সদ্যহতে সোমাব নোৱাৰে। কিন্তু যদি খোলা থাকে তেতিয়া সোমাই শেষ কৰি দিব। ইয়াত বেৰ নিদিলেও, ঘেৰ নিদিলেও বাৰু পুলিকেইটা জীয়াই থাকিব, কিন্তু পানী চানী দি থাকিব লাগিব। ছোৱালীৰো স্কুল ছুটি হ'ল, তাইও আহি লগতে লাগিলেহি, আৰু ফটো দুকপিমান উঠিলে। আমি কণ ল'ৰা ছোৱালীসকলক এতিয়াৰ পৰাই যদি এই পৰিৱেশবিলাক দেখুৱাই নাযাওঁ, তেওঁলোকে ভৱিষ্যতে বুজি নাপাব। আমাৰ ধুনধুনীয়া স্কুলত গছপুলি লগোৱা হৈ গ'ল, ধুনধুনীয়া আহি ফটো উঠিলে। এতিয়া আমি ঘৰলৈ যাওঁ। ধুনধুনীয়া ভোক লাগিছিলে, টিফিন খায়ো ভোক লাগে, কি ক'ব। আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, আজি পৰিৱেশ দিৱসত কোনে কোনে গছপুলি ৰুলে। অকল পৰিৱেশ দিৱস বুলিয়ে নহয়, পৰাপক্ষত মাহেকে পষকে এটা এটা পুলি ৰুই থাকিব, কাৰণ আমাৰ প্ৰাকৃতিক পৰিৱেশ শুৱনি হৈ তেতিয়াহে থাকিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ। চাই থাকিব এনেদৰে ভিডিঅ'সমূহ, ভাল লাগিব।